वेलकम बैक टू माय यूट्यूब चैनल। आज आम गई आसो चराइदेउले और मैं आपलोक देखुवाम गोटे भिडिओत आम कत केनेके फुरिलो गति के आपलोके भिडिओ चाई थाकिब अकलो स्क्रिप्ट नकराকৈ तेने बोलक आज भिडिओ आरम्भ करूँ। আমি এতিয়াও পোৱাগে নাই, বহুত সময় বাকী আছে, কিন্তু অলপমান ৰ'লো, বহুত ভোক লাগিলে, সেইকাৰণে আমি সকলোৱে ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু ব্ৰেকফাষ্ট কৰি এতিয়া আমি আকৌ চৰাইদেউলৈ বুলি বাট ল'ম। গতিকে আপোনালোকক দেখুৱাম ভালদৰে ভিডিঅ'টো অলপ কৰি চাই থাকক, ভিডিঅ'টো ভাল লাগিব বুলি আশা ৰাখিলোঁ। পালোহি চৰাইদেউ আৰু এইখন হৈছে তোৰণ আৰু এইফালে আছে মৈদামকেইটা। ভিতৰৰ দৃশ্য দেখুৱাম আপোনালোকক ভালকৈ দেখাম। আৰু এয়া বা হয় আৰু বহুত মানুহ আহিছে, এইবোৰ চব আমি ঘৰৰ মানুহ আহিছোঁ, বেছি মানুহ নাই আহা। আৰু এয়া আমাৰ সকলো So সকলোৱে ভিডিঅ'খিনি চাই থাকক আৰু মই please subscribe and like the video দেখিছে। অ'কে, মই আপোনালোকক দেখাই দিছোঁ ভিতৰৰ দৃশ্য, আপোনালোকে ভালদৰে চাওক, এনজয় কৰক ভিডিঅ'টো। মই আপোনালোকক পৰাপক্ষত সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু আই হোপ আপোনালোকৰ ভাল লাগিব। তেন্তে ভিডিঅ'টো চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ। গাইজ এটা কথা কওঁ, আমি চৰাইদেউ আহিছিলোঁ আৰু মই ক্লাছ 10তে অহা যেতিয়া আহিছিলোঁ। এতিয়াতো বহুত বছৰ হৈ গ'ল, কিন্তু তেতিয়া ইয়াত টিকট ছিষ্টেম আছিলে, অফলাইন হৈছিলে, কিন্তু এতিয়া টিকট অনলাইন কাটিব লাগিব। গতিকে আপোনালোকে যদি চৰাইদেউ ফুৰিব আহে বা ক'ৰবাত আহে তেন্তে অনলাইন টিকট কৰিব লাগিব, সেই কথাটো আপোনালোকে মনত ৰাখিব, তেতিয়াহে আপোনালোকে ভিতৰলৈ ভিজিট কৰিব পাৰিব। ইয়াত আমি এটাই প্ৰব্লেম ফেচ কৰিছোঁ এতিয়া, কাৰণ আমি গম নাপাওঁ ইয়াত অনলাইন টিকট কৰিব লাগিব বুলি। চ' এতিয়া আমি অলপ সময় ৰৈছোঁ, চাওঁ কি ব্যৱস্থা কৰিব পাৰি, তাৰপিছত চাওঁ আপোনালোকক দেখাব পাৰোঁ নে নোৱাৰোঁ, কিন্তু ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছোঁ আমি সকলোৱে। ইয়াত আহিহে এতিয়া গম পাইছোঁ যে ইয়াত অনলাইন টিকট কৰিব লাগে। আপুনি গুগল পে' কৰিব পাৰে, পে'টিএম চব কৰিব পাৰে, কিন্তু অনলাইনহে কৰিব পাৰিব। গতিকে আপোনালোক যদি ফুৰিব আহে তেন্তে অনলাইন পে'মেণ্ট কৰিব পৰাকৈ আহিব। ঠিক আছে, অলপ সময়ৰ পিছত পুনৰ লগ পাই আছোঁ, চাওঁচোন কি কৰিব পাৰোঁ। গাইজ, আমাৰ টিকট কটা হৈ গ'ল আৰু টিকট আমি অনলাইনেই কাটিলোঁ, আপোনালোকক কৈছিলোঁ। টিকট কাটিবলৈ আপোনালোকৰ মেথডটো বহুত পাব, গুগল পে'ও কৰিব পাৰিব, কিন্তু এবাৰত আপোনালোকে 5টাকৈহে টিকট কাটিব পাৰিব। যদি আপোনালোকে গ্ৰুপ লৈ আহে তেনে 5টাকৈ মিলাই সেইমতে আপোনালোকে টিকট কাটিব লাগিব। গতিকে আপোনালোকে গুগল পে'ৰ সহায়ত অনলাইন টিকট কৰি চৰাইদেউ ভিজিট কৰিব পাৰিব। বহুত ৰ'দ আৰু ক্লাছৰো নানিলোঁ, বহুত ধৰিছে ৰ'দে। এতিয়া কিমানটো বেক কেমেৰা দেখুৱাই থাকিম, অকণমান ফ্ৰণ্ট কেমেৰাটো দেখুৱাইছোঁ আপোনালোকক। ক্লাছ 10তে ফাৰ্ষ্ট আহিছিলোঁ আৰু এইবাৰ সৈতে ছেকেণ্ড টাইম হয় মই চৰাইদেউলৈ আহিছোঁ। বহুত ভাল লাগে, ইয়াৰ পৰিৱেশ বহুত ভাল, কিন্তু
এটা ভুল কৰে চবেই ইয়াত লিখা থাকে মৈদামবিলাকৰ ওপৰত উঠিব নালাগে বুলি কিন্তু সকলোৱে এটাই ভুল কৰে ওপৰলৈ উঠি ফটো মাৰিবৰ কাৰণে মৈদামটোৰ ওপৰলৈ উঠি গুচি যায় কৈছে যে নাপায় নুঠিব মৈদামৰ ওপৰলৈ আৰু ইয়াত লিখাও আছে চবেই যি বিশ্বাস কৰে ৰজাবিলাকক আমাৰ পুতি ৰখা হৈছিলে সেইকাৰণে ইয়াৰ ওপৰত উঠিব নাপায় বুলি কয় সেইটো এটা কথা মই সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ কিন্তু মোৰ দৃষ্টিভংগীটোৰ কথা কৈছোঁ মোৰ দৃষ্টিভংগী এইটোৱেই কেনেবাকৈ আমি ওপৰলৈ গ'লোঁ তাৰ পৰা যদি কেনেবাকৈ অকণমানকৈ ভৰিটো স্লিপ হৈ যায় আমি তললৈ পৰি যাম আৰু আমাৰ এটা দুৰ্ঘটনা হোৱাটো সম্ভাৱনা বেছি গতিকে ওপৰলৈ নুঠাই ভাল আৰু যিমান পাৰে ওচৰতে বহি ফটো মাৰিব আৰু ইয়াত মই ক'বলগীয়া কথাখিনি সেইখিনি ক'লোঁ চ' ইয়ালৈ আহোঁতে এটা কথাই মন কৰিব লকডাউনৰ পিছৰ পৰা ইয়াত টিকট অনলাইন বুক কৰিব লাগিব আপোনালোকে ইয়ালৈ আহিও টিকট বুক কৰিব পাৰিব আৰু ঘৰৰ পৰা হয়তো বুক কৰিব পাৰে গতিকে এবাৰত 5টাকৈ টিকট বুক কৰিব লাগিব পৰিৱেশ দেখুৱাই আছোঁ অলপ কৰি গোটেই ভিডিঅ'টো ডাঙৰ হৈ দীঘল হৈ যাব বহুত সেইকাৰণে মানে মই অলপ কৰিছোঁ আৰু যদি একেটা ভিডিঅ'তে নহয় মই পাৰ্ট 1 পাৰ্ট 2 এনেকৈ কৰি দিম কিন্তু আপোনালোকক মই গোটেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম অকল চৰাইদেউৱে নহয় আমি শিৱসাগৰৰ বহুত ঠাই চাবলৈ যাম তাৰ ভিডিঅ'বিলাক আপোনালোকক দেখুৱাম পৰিৱেশ দেখুৱাম আই হোপ আপোনালোকৰ ভাল লাগিব কিন্তু এতিয়া মই আপোনালোকৰ লগত বেছি কথা নাপাতোঁ পৰিৱেশ দেখুৱাম হেল্ল' বাই এতিয়া আমি চাবলৈ গৈ আছোঁ স্বৰ্গদেউ শিৱসিংহৰ মৈদামটো আৰু এয়া দেখিছে আপোনালোকে এয়া পকী বেৰ আৰু এইবোৰ সৰু ষ্টেপবোৰ আমি ইয়াত জানিব পৰা মতে এইটোৱে হৈছে স্বৰ্গদেউ শিৱসিংহৰ মৈদাম আৰু এইটো ব্ৰিটিছৰ দিনতে এনেকৈ খান্দিছিলে ইয়াৰ পৰা সোণ আ অলংকাৰ আৰু পইচা পাতিবোৰ লৈ যাবৰ কাৰণে আৰু ইয়াৰ ভিতৰ ভাগ পকী কৰি ৰখা হৈছে এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু এয়া চক বেৰি ৰাখিছে স্বৰ্গদেউ শিৱসিংহৰ মৈদাম মাহী কেনেকুৱা লাগিছে মজা লাগিছে বৰ ভাল লাগিছে ফুৰি আৰু এয়া জেঠাই জেঠাই ফুৰি কেনেকুৱা লাগিছে ভাল লাগিছে দেই আৰু ভাল লাগিছে এয়া মোৰ মামী কেনেকুৱা লাগিছে ফুৰি ভাল লাগিছে বহুত ভাল লাগিছে মাক দেখুৱাইছোঁ ৰ'ব আমাৰ মা লুকাই দিয়ে এয়া মোৰ মা ফুৰি কেনেকুৱা লাগিছে বৰ ভাল লাগিছে আৰু এয়া আমাৰ ঘৰৰ ওচৰৰে এগৰাকী আণ্টি কেনেকুৱা লাগিছে ভাল লাগিছে আমি সকলো ফেমিলি ট্ৰিপত আহিছোঁ আৰু আণ্টিও বহুত ভাল আমাৰ লগত আণ্টিও আহিছে ফ্ৰেণ্ডছ এইখিনিতে এটা কথা কওঁ মই বাক কেইখনমান ফটো তুলি আছিলোঁ আৰু তেনেকুৱাতে মৃন্ময় দায়ে এই ভিডিঅ'টো কৰি ৰাখিছিলে মোৰ ভাল লাগিলে কাৰণে এই ভিডিঅ'টোতে এড কৰি দিলোঁ আমি গাইজ ইয়াৰ পৰা যাওঁগৈ আৰু চৰাইদেউ মৈদামবোৰ আমি চালোঁ বহুত চবফালেতো মৈদামেই হয় সেইবাবে মই গোটেইখিনি একেলগে আপোনালোকক মানে মিক্স কৰি দেখুৱাইছোঁ প্ৰতিটোৱে দেখুৱাইছোঁ চাৰিওফালে গছ গছনিৰে ভৰপূৰ এটা সুন্দৰ মনোৰম দৃশ্য আমি উপভোগ কৰিলোঁ আপোনালোক যদি কেতিয়াও চৰাইদেউ অহা নাই তেন্তে এবাৰ আহক আৰু এই মনোৰম দৃশ্য উপভোগ কৰক আৰু এইবোৰ মৈদামবোৰ চাওক এতিয়া আমি চৰাইদেউৰ পৰা যাবলৈ লৈছোঁ আচলতে চৰাইদেউ মৈদামৰ কাষতে আৰু কেইটামান মৈদাম আছে সেয়াও দেখুৱাম আপোনালোকক চাই থাকক ভিডিঅ'টো